নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম তাবুজ হোমমেড ৰেচিপি চেনেলটিলৈ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ গৰম গৰম চিঙৰাৰ ৰেচিপি। তেন্তে বেছি দেৰি নকৰোঁ আৰু বলক আৰম্ভ কৰোঁ আজিৰ গৰম গৰম চিঙৰাৰ ৰেচিপিটো। এটা বইল লৈ লৈছোঁ, 2 কাপৰ জোখত আটা দি দিম, বা আপোনালোকে ৰঙা আটাও দিব পাৰে। 2 টেবুল চামুচৰ জোখত ৰিফাইন তেল দিছোঁ, আপোনালোকে ঘিউ দিব পাৰে। আৰু এতিয়া মই পানী দি পেলাই এইখিনি ভালদৰে মাৰি ল'ম। আৰু ইয়াতে এতিয়া মই নিমখ দি দিছোঁ আৰু পাঁচফোৰণ দিছোঁ, নিমখ সোৱাদ অনুযায়ী, আৰু পাঁচফোৰণৰ জেগাত কালজিৰা দিলেও হয়। আৰু এইখিনি ভালদৰে মঠি ল'ব লাগিব পানী অলপ অলপকৈ দি। এনেধৰণে অলপ দেৰিমান খচি থাকিবই লাগিব। আৰু এতিয়া আমি ডোটো আধা ঘণ্টাৰ কাৰণে ৰাখি থ'ম ঢাকি পেলাই। এতিয়া অন্য এটা বলত মই আলু দিছোঁ, আলুটো সিজাই লৈছিলোঁ হালধি অলপ দি। এতিয়া আলুটো অলপ পিটিকি দিম, অলপ গোটা থাকিলেও কোনো কথা নাই। এতিয়া আমি ইয়াতে চফ আৰু কালজিৰা দি দিছোঁ আৰু পিঁয়াজ মিহি মিহিকৈ কাটি দি দিছোঁ। বন্ধাকবিৰ পাত মিহি মিহিকৈ কাটি দিছোঁ, বন্ধাকবিৰ পাত নিদিলেও কোনো কথা নাই। আদাৰ পেষ্ট দিছোঁ, জলকীয়া মিহিকৈ কাটি দিছোঁ, আৰু ইয়াত মই খিচমিচ দি দিছোঁ 10টামান, বাদাম দিলেও হয়। এতিয়া পনীৰটো মই এনেকৈ গ্ৰেট কৰি লৈছিলোঁ, পনীৰটো ভালদৰে আপোনালোকে এনেকৈ গ্ৰেট কৰি পেলাই দি দিব। যিহেতু আমি পনীৰৰ চিঙৰা বনাইছোঁ, পনীৰটো লাগিব। মই ইয়াত 1 কাপ পনীৰ দিছোঁ। এতিয়া মই ইয়াতে ৰিফাইন তেল দি জলকীয়া গুড়ি দিছোঁ, পেৰি পেৰি মছলাটো দিছোঁ, ধনিয়া গুড়ি দিছোঁ, জিৰা গুড়ি দিছোঁ, আৰু গৰম মছলা দিছোঁ, চব আধা চামুচৰ জোখত দিছোঁ। এতিয়া মছলাখিনি দি দিছোঁ। পেৰি পেৰি মছলাটো আপোনালোকে নিদিলেও হয়, এইটো অপশ্যনেল হয় একেবাৰে। যিহেতু সেইটো এনেই পিজ্জা চিজ্জা বনালেহে দিয়া হয়, মই দিলোঁ বাৰু। এতিয়া এইখিনি ভালদৰে মিহলাই ল'ব। এতিয়া আমাৰ ডোটো হৈ গ'ল আধা ঘণ্টা। এতিয়া অলপমান এনেধৰণে খচি পেলাই ৰাউণ্ড ৰাউণ্ডকৈ বেলি ল'ব। কেতিয়াবা ৰাউণ্ড নহ'বও পাৰে। এতিয়া 2 ফাল কাটি ল'ব, দুফাল কৰি। এতিয়া আমি শ্বেপ দিম, চিঙৰাৰ শ্বেপটো দিম। মই পানীৰে এইটো ভালদৰে বন্ধ কৰি লৈছোঁ, আৰু ইয়াতে আমি মছলাখিনি ভৰাই দিম। আৰু এতিয়া গোটেইটো পানী দি পেলাই বন্ধ কৰি দিম। মই এতিয়া এইটো এটা বেলেগ শ্বেপ দি চাওঁচোন বাৰু। চিঙৰাটো আমি তেনেকেই কৰোঁ, কিন্তু মই এইটো এটা বেলেগ শ্বেপ দি চাইছোঁ, কিন্তু দেখাত ইমান এটা ভাল নালাগিল। থাকক বাৰু, এইটোতে চিঙৰা নিচিনাই শ্বেপ দিম, যিহেতু চিঙৰাই বনাইছোঁ যেতিয়া। একেধৰণেই মছলাখিনি ভৰাই পানীৰে অলপমান দি পেলাই বন্ধ কৰি দিব। মই ইয়াতে সৰু সৰু চিঙৰা বনাইছোঁ, আপোনালোকে ডাঙৰ চিঙৰা বনালে নিজৰ জোখমতে আটা দিব লাগিব। খোৱা তেল দিছোঁ, আৰু খোৱা তেলখিনি গৰম হোৱাৰ পাছত মই ইয়াতে চিঙৰাকেইটা দি দিছোঁ। গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিব, আৰু এইখিনি সোণালী বৰণ নোহোৱালৈ, ৰঙচুৱা নোহোৱালৈ অলপ দেৰি ভাজি ৰাখিব। মই ইপিটি ইপিটি লৰাই দিছোঁ, আৰু এইখিনি ভালদৰে ভাজা হৈ গৈছে। এয়া চাওক, আমাৰ গৰম গৰম পনীৰৰ চিঙৰা ৰেডি হৈ গৈছে খাবলৈ। গৰমে গৰমে এই চিঙৰাবিধ খাব আৰু এনজয় কৰিব। ভাল লাগিলে কমেণ্টত জনাব আৰু ঘৰত বনাই চাব। আজি মই বনোৱা পনীৰৰ চিঙৰাৰ ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব। ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে। আৰু এনেধৰণৰ ধুনীয়া ধুনীয়া টেষ্টি টেষ্টি ৰেচিপি লৈ আহি থাকিম আপোনালোকৰ ওচৰত। এতিয়া এইখিনিতে মই সামৰণি মাৰিছোঁ। বাই বাই।